Hello and welcome to Chess School Assam. আজি পজিশনটোত আমি কিং সাইড ব্ৰেকআউট টু শিকিবলৈ চেষ্টা কৰিম। তো এই পজিশনটো আছে তোমালোকে সবে দেখি আছা। ইয়াত হোৱাইটৰ কিংটো অকমান ওপেন হৈ আছে, সবে ধৰিব পাৰিছা চাগে। ওপেন মানে ডিফেন্স কৰিবৰ কাৰণে আগত দুটা পন নাই, আৰু হেতু কাৰণে এটুক আমি ওপেন বুলি ক'ব লাগিব। কিংটো খুল খাই আছে। So এটা পন ইয়াত আছে, কিন্তু ইমান এটা হি ডিফেন্স কৰিব নোৱাৰে। নেক্সট ব্লেকৰ যদি আমি পিসেছ খিনি চাওঁ, কুইন, ডাবল ৰুক, নাইট আৰু বিশপ, এই গোটেইকেইটা পাৱাৰ ব্লেকৰ যিকেইটা আছে, অপোনেণ্টৰ কিং, ডেট মিন্স হোৱাইটৰ কিঙক এটেক কৰিবলৈ ৰেডি হৈ আছে, এক্টিভ হৈ আছে, এটেকিং পজিশ্যনতো আছে। ফৰ এক্সাম্পল এই ৰুকখন ওপেন ফাইল লৈ আছে, ঠিক কিঙৰ সন্মুখত এই ৰুক আৰু কুইনটো কিঙৰ এপিনে চেকমেটৰ নিচিনা বিভিন্ন ধৰণৰ থ্ৰেটছ দিব পাৰে। সো ইমান কিটা পাৱাৰ যদি এটেকিঙত আছে, ডেট মিন্স কৰবাত ন কৰবাত টেকটিক্যাল প্লে থাকিব পাৰে। এতিয়া কথাটো হৈছে কেনেকৈ হেতু বিচাৰি উলিয়াবা। তো ইয়াত ফাৰ্স্ট মুভ এটা আমি দেখিছো, বিশপ টেক্স পন। তো বিশপ টেক্স পন কৰাৰ পাছত কি হ'ব পাৰে, তোমালোকে আনসাৰটো অকমান চিন্তা কৰা। আনসাৰটো যদি পাইছা ভেৰি গুড, যদি নাই পোৱা মই দেখাই দিছো। বিশপ টেক্স পন চেক। এতিয়া হোৱাইটে পন টেক্স বিশপ কৰিব পাৰে, কিংটো অটৰাই দিব পাৰে, বা ৰুকখন ইয়াত পাতি দিব পাৰে। সো এনেকুৱা তিনটামান অপচন আছে হোৱাইটৰ ওচৰত। যদি বিশপটো খাই দিয়ে তেতিয়া কি হ'ব, ৰুকৰ সাপোৰ্টত এই বিশপটো পিন হৈ আছে। সো কুইন টেক্স h2 চেকমেট, ধুনিয়া চেকমেট হৈ যায়। নেক্সট আমাৰ কিংটো যদি ইয়াত আহে তেতিয়া কি হ'ব, তেতিয়া আমি এই যেহেতু এটো পন পিন হৈ আছে, তো আমি ৰুক টেক্স বিশপ কৰিব পাৰো, আৰু এই পজিশনটো ব্লেকৰ কাৰণে ফুল উইনিং পজিশন, কাৰণ পিস এটাও পালে। সো হোৱাইটৰ ওচৰত এটা দুটা তিনটা চাৰিটা পিস থাকিব, ব্লেকৰ ওচৰত এটা দুটা তিনটা চাৰিটা আৰু পাঁচটা। তো ডেফিনেটলি এটা পাৱাৰ বেছি আছে, তো ব্লেক জিকিব পাৰিব। নেক্সট ৰুকখন যদি ইয়াত আহে তেতিয়া পজিশনৰ সিচুৱেশনটো চোৱা। ৰুকখন ইয়াত পিন হৈ আছে বিশপৰ পৰা, এই বিশপটো পিন হৈ আছে ৰুকৰ পৰা। তো কুইন ইনটু h2 আমি আৰামত কৰিব পাৰো। কিং f1, এতিয়া আমি ৰুক ইনটু g3, ৰুক টেক্স কৰিলে চেক, কিং আহিলে চেক, কোনোবা এটা স্কোয়াৰত যাব। ইয়াত যদি আহে তেতিয়া ৰুক টেক্স ৰুক চেক পৰিব, আৰু কিংটো যদি বেকলৈ কৰবাত যায় তেতিয়া আমি ৰুক টেক্স ৰুক কৰিম, পন টেক্স বিশপ, ৰুক চেক, এপিনে বেক ৰেংক পাই যাম আমি। মুঠতে পজিশনটো ব্লেকৰ কাৰণে সিম্পল উইনিং পজিশন। তো এইটোৱে আছিল আজি এই পজিশনটো, য'ত ইমান ধুনিয়াকৈ ব্লেকে হোৱাইটৰ কিং সাইডটো ব্ৰেক কৰিব পাৰে আৰু গেমখন জিকিব পাৰে। যদি ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিবা চেনেলটো, ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবা, লাইক কৰিবা ভিডিওটো। তো ঠিক আছে, আজি ভিডিওটো ইয়াতে শেষ কৰিছো। নেক্সট ভিডিওত আকৌ লগ পাই আছো। বাই বাই।